শিশুৱে ভালদৰে নোখোৱাৰ সমস্যাটো আজিৰ দিনত ইমানেই কমন হৈ পৰিছে যে বহু সময়ত পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক ডাক্তৰৰ ওচৰলৈ লৈ যায় অন্য এক পৰামৰ্শৰ কাৰণে আৰু এই কথা কৈয়ে প্ৰথম আৰম্ভ কৰে যে তেওঁলোকৰ শিশুটি হেনো একদমেই একো নাখায়। গতিকে আজি সেই সমস্যাৰ সমাধানৰ বাবে এই ভিডিঅ'টি বনোৱা হৈছে। ভিডিঅ'টিত মই এই সমস্যা সমাধানৰ বাবে 10টা পইণ্টৰ কথা পাতিম, যিহেতু প্ৰত্যেকটো পইণ্ট আন এটা পইণ্টৰ লগত জড়িত হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষ অংশলৈকে চাব। আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ল'ব। এতিয়া প্ৰথম পইণ্ট হৈছে, প্ৰথমে আপুনি এই কথা জানি ল'ব লাগিব যে সঁচাকৈ আপোনালোকৰ শিশুটোৱে ঠিকেই খোৱা নাই নেকি, খোৱাৰ পৰিমাণ ঠিকে আছে নে নাই। এই কথা আপুনি জানিব পাৰিব শিশুটিৰ বয়স অনুসৰি ওজন ঠিকে আছে নে নাই বা বিকাশৰ স্তৰবোৰ ঠিকে আছে নে নাই। উদাহৰণস্বৰূপে যদি আপোনাৰ শিশুটিৰ বয়স 6 মাহতকৈ তলত, অৰ্থাৎ অকল মাকৰ গাখীৰ খাই আছে, তেনেকুৱা অৱস্থাত যদি আপোনাৰ শিশুটোৱে দিনত মিনিমাম 8 বাৰ অৰ্থাৎ 24 ঘণ্টাত 8 বাৰ খাইছে, পেচাবৰ মাত্ৰা 4-6 ঘণ্টাৰ মূৰে মূৰে হৈয়ে আছে, খোৱাৰ মাজে মাজে ভালদৰে টোপনি মাৰিছে আৰু প্ৰথম 3 মাহত তাৰ ওজন বঢ়াৰ প্ৰক্ৰিয়াটো এনেধৰণৰ যে 30 গ্ৰাম পাৰ ডেকৈ বাঢ়িছে, নেক্সট 3 মাহত 20 গ্ৰাম পাৰ ডেকৈ বাঢ়িছে অন এন এভাৰেজ, তেতিয়াহ'লে আপোনাৰ শিশুটোৱে ঠিকেই খাই আছে। সমস্যা সমাধানৰ দ্বিতীয় নম্বৰ পইণ্ট হৈছে যে শিশুক কেতিয়াও জোৰকৈ খুৱাব নালাগে। বহুতো ক্ষেত্ৰত আনকি এনেকুৱাও দেখা যায় শিশুটিয়ে ঠিকেই খাই আছিলে, কিন্তু আমাৰ আশা অনুৰূপ নোহোৱাৰ কাৰণে তাক জোৰ জবৰদস্তিত কিছুমান বস্তু খুৱাবৰ কাৰণে চেষ্টা কৰা হৈছে, যাৰ ফলত এতিয়া শিশুটোৱে আগতকৈ নোখোৱা হৈছে বা একদমেই খোৱা বাদ দিছে। গতিকে এনেকুৱা ক্ষেত্ৰত যদি তেনেকুৱা কিবা উপায় অৱলম্বন কৰা হৈছিলে, সেইবোৰ আমি অতি সোনকালে বন্ধ কৰাটো উচিত। পইণ্ট নম্বৰ 3, শিশুক খুৱাবৰ কাৰণে আপুনি যথেষ্ট সময় দিয়াৰ প্ৰয়োজন আছে। আপুনি জানি লোৱা ভাল যে জীৱনৰ 1000 দিন অৰ্থাৎ প্ৰেগনেঞ্চিৰ সময়খিনি আৰু জীৱনৰ প্ৰথম 2 বছৰ, এই সময়খিনি শিশু এটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে যথেষ্ট প্ৰয়োজন, অত্যন্ত প্ৰয়োজন। সেইকাৰণে এইখিনি সময়ত আপুনি অধিক ধৈৰ্যশীল হোৱা প্ৰয়োজন। আৰু এই সময়খিনিৰ ভিতৰত 2 বছৰৰ আগত যদি আমি ভালদৰে শিশুক খোৱা লোৱাৰ নিয়মবোৰ শিকাই বুজাই লৈ এক ভাল অভ্যাস কৰিব পাৰিছোঁ, তেন্তে এই সমস্যাৰ আৰু আপোনাৰ পিছত নিশ্চয় সৃষ্টি নহয়। ইয়াৰ কাৰণে জানিব লগা কেইটামান কথা হৈছে যে 6 মাহ শেষ হোৱাৰ পিছতে আপুনি কমপ্লিমেণ্টেৰী ফিডিং অৰ্থাৎ এক্সট্ৰা ফিডিং দিয়া আৰম্ভ কৰক আৰু এই বিষয়ে আপুনি ডক্টৰৰ পৰা জানি লওক যে কেনেকুৱা খাদ্য কি ধৰণে আপুনি দিব লাগিব। 9 মাহ বয়স হোৱাৰ লগে লগে লাহে লাহে গোটা খাদ্য দিবলৈ আৰম্ভ কৰক। এই ক্ষেত্ৰত ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে শিশুটিক চকীত বহাই টেবুলত দিয়াৰ আৰম্ভ কৰক আৰু সেই সময়ত শিশুটিয়ে কেতিয়াবা কোনোবা এটি খাদ্য খাব নোৱাৰিলে বা পেলাব পাৰে, লেতেৰা কৰিব পাৰে, আপুনি কিন্তু ধৈৰ্যশীল হৈ সময় দি তাক ছাপোৰ্ট কৰিব লাগিব। বহু শিশুক এনেধৰণে পেলাব নিদিলে কিন্তু খং কৰি পিছলৈকে সেই অভ্যাসটো ৰৈ যায়। আৰু এবছৰ বয়স হোৱাৰ লগে লগে শিশুটিক ফেমিলি পট অৰ্থাৎ আপোনালোকে যি খাইছে সেই একেলগে একে ঠাইতে খোৱাৰ কাৰণে এক অভ্যাস কৰক। প্ৰথমতে শিশুটিয়ে কিছু খাদ্য পেলাব, কিন্তু পিছলৈকে তাক খোৱাৰ ক্ষেত্ৰত কিন্তু ইণ্ডিপেণ্ডেণ্ট বনাব। শিশুৰ খাদ্য যথাসম্ভৱ বৈচিত্ৰ্যপূৰ্ণ আকৰ্ষণীয় হ'ব লাগে। শিশুৱে সাধাৰণতে উজ্জ্বল ৰং ভাল পায়, গতিকে খাদ্য প্ৰক্ৰিয়াবোৰ আমি ঠিক তেনেধৰণে অলপ পৰিৱৰ্তন কৰিব পাৰোঁ। একেটা খাদ্য আমি একেৰাহে কেইবাদিনো দিব নালাগে। ভাবি চাওকচোন, আপোনাকে যদি আপোনাৰ ফেভৰেট ডিছ সদায় দিয়া হৈছে, সদায় আপুনি খাবনে? নিশ্চয় নাখাব। 5 নম্বৰ পইণ্ট হৈছে যে শিশুৰ ক্ষেত্ৰত পেলুৰ সমস্যা এক প্ৰায় কমন সমস্যা আমাৰ সমাজত। গতিকে শিশুটিক মাজে সময়ে পেলুৰ ঔষধ দিয়াৰ প্ৰয়োজন আছে, আইৰণ চিৰাপ দিয়াৰ প্ৰয়োজন আছে, যিহেতু ইয়াৰ ড'জ বয়স অনুসৰি ভিন্ন হ'ব পাৰে বা প্ৰয়োজন ভিন্ন হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত এজন আপোনাৰ ওচৰৰ ডক্টৰৰ লগত কথা পতাৰ প্ৰয়োজন আছে, নাইবা ওচৰৰ আশাগৰাকীৰ লগত কথা পাতিলেও গভৰ্ণমেণ্ট স্কিম অনুসৰি কেনেধৰণে এইবোৰ দিয়া হয় সেই বিষয়ে আপোনাক নিশ্চয় অৱগত কৰিব। পইণ্ট নম্বৰ 6, যে ডাঙৰে হওক বা সৰুৱে হওক, সৰু সুৰা বেমাৰৰ ক্ষেত্ৰত কিন্তু আমাৰো গোটা খাদ্য খাবৰ কাৰণে মন নাযায়, এটা টেণ্ডেঞ্চি থাকে লিকুইড বা ছেমি চলিড ফুডৰ প্ৰতিহে। ঠিক তেনেদৰে শিশুৰ ক্ষেত্ৰতো আমি বয়স অনুযায়ী বয়স উপযোগী খাদ্য মেইনলি লিকুইড আৰু ছেমি চলিড খাদ্যহে দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। যি সময়ত সৰু সুৰা জ্বৰ, কাহ, চৰ্দি বা অন্যান্য সৰু বেমাৰ
য'ত হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি ধৈৰ্যশীল হ'ব লাগিব। এনেকুৱা কৰিলে আপুনি লক্ষ্য কৰিব বেমাৰ ভাল পোৱাৰ পিছতে কিন্তু শিশুটোৱে গোটা খাদ্য আগতকৈ কিছু বেছি পৰিমাণে খাবলৈ লৈছে, যিটো আমি কনভালেচেণ্ট পিৰিয়ড বুলি কওঁ। প্ৰধান খাদ্য খোৱাৰ আগত শিশুক স্নেক্স, বিস্কিট, আইচক্ৰীম ইত্যাদি আমি দিব নালাগে। এইবোৰ খাদ্যৰ পৰা আচলতে পুষ্টি বৰ বেছি এটা নাপায়, শৰীৰৰ অপকাৰহে কৰে, লগতে শৰীৰৰ ভোক মাৰে। গতিকে এইবোৰ খাদ্য আমি খোৱাৰ আগতে দিলে আৰু ভোক নোহোৱা হ'ব। সেইকাৰণে এইবোৰ যিহেতু আমি শিশুৱে খোৱা খাদ্য কিছু পৰিমাণে দিবই লাগিব, আমি প্ৰধান খাদ্য খোৱাৰ পিছতহে দিম, যিটো কৰিলে শৰীৰৰ প্ৰতি অপকাৰো কম হ'ল, পৰিমাণটো কমকৈ খালে বোধহয় আমি বেনিফিটেড হ'ম। বাহিৰৰ খাদ্য, অদৰকাৰী কিছুমান খাদ্য যেনে জাংক ফুড, ফাষ্ট ফুড বা পেকেজ চুইট এণ্ড চল্টেড ফুড এইবোৰৰ পৰা আঁতৰাই ৰাখক। কাৰণ এবাৰ যদি এইবোৰ খাদ্যৰ প্ৰতি আসক্ত হৈ গৈছে তেতিয়া কিন্তু এইটো আঁতৰ কৰা বহু ক্ষেত্ৰত প্ৰায় কঠিন হৈ পৰে। লগতে এইবোৰে ঘৰৰ প্ৰধান খাদ্যৰ প্ৰতি ভোকটো কমাবয়ে, লগতে ইয়াৰ পৰা কিন্তু প্ৰয়োজনীয় ভিটামিন বা খনিজ পদাৰ্থও নাপায়, যাৰ কাৰণে ইমিউনিটি কমি যাব, যাৰ কাৰণে এটা সময়ত হয়তো শিশুটিৰ বিভিন্ন ৰোগৰ প্ৰতিও আক্ৰান্ত হোৱাৰ চান্সটো লাহে লাহে বাঢ়ি যাব। এতিয়াতো ডিজিটেল এজ, এই ক্ষেত্ৰত কিন্তু আপুনি আৰু মই নিজকে এবাৰ প্ৰশ্ন সোধা উচিত যে আমি দিনটোত কিমান সময় খেল ধেমালি নাই বা এক্সাৰচাইজৰ লগত কটাইছোঁ। শিশুকো আমি এটা নিৰ্দিষ্ট সময় আচলতে দিব লাগে খেল ধেমালিৰ কাৰণে বা এক্সাৰচাইজৰ কাৰণে। কাৰণ খেল ধেমালি বা এক্সাৰচাইজ কৰিলে সুস্থ দেহ আৰু মনৰ সঞ্চাৰ হোৱাৰ উপৰিও শিশুটিৰ কিন্তু ইমিউনিটিও বৃদ্ধি পাব আৰু ভোক লগাটো খাটা। 10 নম্বৰ পইণ্টত মই এই কথাকে ক'বলৈ লৈছোঁ যে বিভিন্ন ক্ষেত্ৰত আমি এইখিনি কথা কোৱাৰ উপৰিও কেতিয়াবা শিশুটিৰ পেচাব নলীৰ ইনফেকশ্যন হ'ব পাৰে, কেতিয়াবা থাইৰয়ডৰ সমস্যা হ'ব পাৰে বা কেতিয়াবা এনেকুৱা হিমগ্ল'বিনৰ সৰু সুৰা বেমাৰ থাকিব পাৰে যিবোৰ আচলতে আইৰণ চিৰাপৰ দ্বাৰা ঠিক নহ'বও পাৰে। এনেকুৱা ক্ষেত্ৰত এজন শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত পৰামৰ্শ লোৱাৰ আপোনালোকৰ নিশ্চয় প্ৰয়োজন আছে। ভিডিঅ'টি আচলতে আপোনালোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যেই বনোৱা হৈছিলে। ইয়াত আমি কমপ্লিট চলিউশ্যন বুলি ধৰিব আচলতে নোৱাৰোঁ। গতিকে কিবা কনফিউজন থাকিলে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। এইখিনিয়ে মোৰ আজিৰ কাৰণে ক'বলগীয়া। থেংক ইউ।